নমস্কাৰ মই ডক্টৰ স্মিতা দেৱ আজি আমি বাক্সা ডিস্ট্ৰিক্ট সালবাৰী কলেজত আহিছোঁ এটা অডিশ্যন ল'বলৈ আৰু অডিশ্যনটো আমি মিছ এণ্ড মিষ্টাৰ BTR নেশ্যন ৱাইড 2002 জানুৱাৰী মাহত কোকৰাঝাৰ টাউনতে পাতিম তো সেই বাবদ আমি লাষ্ট ইয়াৰো আহিছিলোঁ অডিশ্যন ল'বলৈ এইটো কলেজত এইটো বছৰো আহিছোঁ তো আমাৰ এইটো অঞ্চলত যিমানকেইটা কলেজ আছে এভৰি কলেজ উইল পাৰ্টিচিপেট তো লাষ্ট ইয়াৰৰ নিচিনা এইবাৰো আমি বহুত মানে ভাল ৰেছপন্স পালোঁ খুব ভাল লাগিলে তো আমাৰ এইটোৱেই উদ্দেশ্য যে যিমান টেলেণ্টেড ল'ৰা ছোৱালী আছে ইহঁতে আগবাঢ়ি আহক আৰু এইটো মঞ্চত নিজৰ প্ৰতিভাটো দেখাওক আৰু ইন ফিউচাৰ ইহঁতে যিটো ইণ্টাৰেষ্ট আছে এইটো পাৰ্চু কৰিব পাৰিব চ' আমাৰ এইটোৱে মানে লক্ষ্য যে আমি দূৰত দূৰত গৈ যিমান কলেজ আছে এণ্ড ইহঁতক অফক'ৰ্ছ আমাৰ GS আছে ইয়াতে এই কলেজৰ প্ৰিন্সিপাল ছাৰো আছে ইহঁতে বহুত কোঅপাৰেট কৰি পেলাই আমাক আজিৰ এইটো প্ৰগ্ৰাম বহুত ছাকচেছফুল আপোনালোকে দেখিছে কিমান ছাকচেছফুল হৈছে চ' বহুতকেইটা কেণ্ডিডেটছ ইয়াত ইণ্টাৰেষ্টেড আমাৰ প্ৰগ্ৰামত আহিবলৈ আৰু ইট ইজ নট ফৰ আছ ইট ইজ ফৰ দেম ইহঁতৰ ভৱিষ্যতৰ কাৰণে ইহঁতৰ ফিউচাৰৰ কাৰণে বহুত ল'ৰা ছোৱালী লাজ কৰি থাকে বহুত টেলেণ্টেড থাকে কিন্তু লাজ কৰি থাকে তো ইহঁতক এটা মঞ্চ আমি প্ৰভাইড কৰিলোঁ যাতে ইহঁতৰ যিটো টেলেণ্ট আছে সেইটো ওলাই আহক চ' মেডাম শালবাৰী যে মিছেছ আৰু মিষ্টাৰ ফেশ্বন শ্ব' ইয়াতে যে চিলেক্ট হোৱাৰ লগে লগে ক'ৰবালৈকে যাব নেকি ইহঁতে কোকৰাঝাৰ টাউনত ফিনালেত আহিব ঠিক আছে যিটো আমি জানুৱাৰী মাহত পাতিম তো এইদৰে আমি প্ৰত্যেকটা কলেজত গৈ অডিশ্যন লৈ আছোঁ অডিশ্যনৰ মানে হ'ল যে মিনিমাম এটা কোৱালিফিকেশ্যন লাগিব মানে ফাইনেলত আহিবলৈ তো আমি চাই আছোঁ যে কোনে কোনে মানে কোৱালিফাই কৰে আজি আমি সেইটো বাবদ আহিছোঁ ইয়াতে তো এইটো চিলেক্ট হোৱাৰ পিছত ইহঁতে কোকৰাঝাৰত ফাইনেলৰ কাৰণে আহিব তাতে আমাৰ গ্ৰুমিং হ'ব ফাইনেল হ'ব তাৰপিছত তাতে যি মানে আমি ৰেচপেক্ট দিব পাৰোঁ ইহঁতক যি প্লেটফৰ্ম দিব পাৰোঁ সেইটো আমি কৰিম তো যাৰ ইণ্টাৰেষ্ট আছে সিটো আহিবই কাৰণ আমাৰ ওচৰত বহুত এক্সাম্পল আছে যে যিমান আমাৰ ইণ্ডিয়াত ডাঙৰ ডাঙৰ नाम बा पॉपुलैरिटी पाइसे इनके बहुत हमार डांगर पर्सनैलिटी आसे जो लोग मतलब बहुत छोटे से गांव से बिलोंग करते हैं जहाँ पे बेसिक एम्यूनिटीज़ भी अवेलेबल नहीं है इनफैक्ट এনেকুৱা হৈছে যে ইহঁতৰ কাৰণে ইহঁতৰ গাঁৱটোৰ নাম আমি জানিব পাৰিলোঁ বা ইহঁতৰ ইণ্টাৰেষ্টৰ কাৰণে বা কিবা এটা উপলব্ধি কৰাৰ কাৰণে সেইটো ফিল্ডত গভৰ্ণমেণ্টে কিবা এটা তাতে মানে ফেচিলিটিবিলাক দিলে চ' মই ভাবোঁ যাৰ ইণ্টাৰেষ্ট আছে আৰু আমি সেইকাৰণে ওলাই আমি এনেকৈ জেগাত আহিছোঁ আমি ইহঁতক ক'ৰবাত দূৰত বহি আজি গুৱাহাটীত বহি আমি মাতা নাই যে বাক্সাৰ ল'ৰা ছোৱালী কোন কোন ইণ্টাৰেষ্টেড ইয়াত আহা আমি বাক্সাত আহিছোঁ আমি সালবাৰী কলেজত আহিছোঁ ইহঁতৰ ওচৰত আমি আহিছোঁ এইটো কাৰণেই যাতে ইহঁতৰ মানে কমফৰ্ট হয় ইহঁতৰ কাৰণে মানে সুবিধা হ'ব যে যদি ইহঁতৰ ইণ্টাৰেষ্ট আছে টেলেণ্ট আছে তো পাৰ্টিচিপেট কৰিব পাৰিব তো মই ভাবোঁ যে আমাৰ এইটো কাৰণে এভৰিৱান শুড এপ্ৰিচিয়েট আছ কি আমি ইমান দূৰে দূৰে আহিছোঁ আমাৰ কমফৰ্ট জ'ন আমাৰ কমফৰ্ট লেভেলটো এৰি পেলাই ইহঁতৰ ওচৰত আহিছোঁ যাতে ইহঁতে ইয়াত পাৰ্টিচিপেট কৰি আমি ইহঁতক আগবঢ়াই লৈ যাব পাৰোঁ থেংক ইউ আমাৰ ডক্টৰ স্মিতা দেৱ মেমে কৈছে কথাটো চবখিনি কথা বাট মই কিছুমান কথা ইয়াতে দাঙি ধৰিব বিচাৰোঁ যিটো মেইন টপিক হয় যেনেকুৱা নাম্বাৰ 1 পইণ্ট যেনেকৈ আজি যদি আপুনি গুৱাহাটীত যদি আপুনি অডিশ্যন পাতে তেনেহ'লে এইফালৰ পৰা মানুহ অকণমান যাওঁতে অকণমান ৰিস্ক পায় চ' তেওঁলোকৰ নিজৰ জেগা নিজৰ প্লেচ তো অকণমান কমফৰ্টেবিলিটি আছে এণ্ড আমাৰ চবতকৈ মেইন উদ্দেশ্য হ'ল যে আমি কলেজে কলেজে গৈ আছোঁ তাৰপিছতো আজিৰ ডেটত যদি বাক্সা কলেজত আজি অডিশ্যন দেখাৰ পিছত কোনোবা যদি এনেকুৱা থাকে যে কোনোবা ল'ৰা বা কোনোবা ছোৱালী আৰু ইণ্টাৰেষ্টেড আছে মানে এইটোত পাৰ্টিচিপেট এই মিছ এণ্ড মিষ্টাৰ BTR নেশ্যন ৱাইডত তেওঁলোকে পাৰ্টিচিপেট কৰিব বিচাৰে আমালোকৰ অডিশ্যন ডিচেম্বৰৰ মিনিমাম লাষ্টলৈকে চলি থাকিব এণ্ড জানুৱাৰী 1ৰ পৰা আমি ছেমিফাইনেলে এটেণ্ড কৰাম ঠিক আছে চ' কোনোবা যদি ইণ্টাৰেষ্টেড থাকে তেওঁলোকে কোকৰাঝাৰত যেতিয়া অডিশ্যন হ'ব কোকৰাঝাৰ ছায়েন্স কলেজত অডিশ্যন হ'ব কোকৰাঝাৰ বিনেশ্বৰ ব্ৰহ্ম কলেজত অডিশ্যন হ'ব কমাৰ্চ কলেজত হ'ব তেওঁলোকে তাতে গৈ পেলাইও দিব পাৰে এণ্ড এইটো এনেকুৱা নহয় যে অনলি ফৰ কলেজ ষ্টুডেণ্ট কিছুমানে স্কুলীয়া ষ্টুডেণ্টো আছে এণ্ড কিছুমানে আপোনাৰ হেৰিও আছে বাহিৰা যোনবিলাকে ধৰক কলেজৰ পৰা পাছ আউট হৈ গৈছে 30লৈকে আমি ৰাখিছোঁ মানে কেটেগৰী দুটা আছে আমাৰ 10 to 15 এটা আৰু 15ৰ পৰা 30 এটা ঠিক আছে ফেশ্বন শ্ব' মাৰ্ক থাকে নেকি মাৰ্ক থাকে আমি বেচিকেলি ইয়াতে মেইন বস্তু ফ'কাছ কৰিলোঁ নাই এইটো মাৰ্ক বুলি এনেকুৱা নহয় আমি জাষ্ট ইয়াৰ পৰা জাষ্ট কালেকশ্যন কৰিম
কোনে কোনে সিলেক্ট হ'ব মেইন সাপোজ ইয়াতে আজিৰ ডেটত 11জন হৈছে তো আমি সিলেক্ট কৰিলোঁ কাৰ ৱাৰ্ক ভাল আছে কাৰ ইন্ট্ৰো কেনেকুৱা দি আছে আমি তিনিটা বস্তু চাওঁ যেনেকৈ সাপোজ আপোনাৰ ইন্ট্ৰডাকশ্যন ৰাউণ্ড এণ্ড দেন আপোনাৰ ৱাৰ্ক এণ্ড দেন টেলেণ্টত আপোনাৰ কিছুমানে ডান্স কিছুমানে গানা গাই আছে এনেকুৱা চব বস্তুবিলাক আমি মিলাই লৈ আছোঁ কিন্তু ইয়াৰ পিছত যেতিয়া ইহঁতে মানে সিলেক্ট হৈ যাব ইয়াৰ পিছত আমি ইহঁতক ছেমিফাইনেলৰ কাৰণে কোকৰাঝাৰত মাতিম তেওঁলোকে কোকৰাঝাৰত যাব তেতিয়া এটা ৰেজিষ্ট্ৰেশ্যন ফ্ৰী হ'ব 1500 ইচ এণ্ড এভৰি পাৰ্চন তাতে গৈ পেলাই ৰেজিষ্টাৰ কৰিব লাগিব আৰু ৰেজিষ্টাৰটো আমি অনলাইনো কৰাব পাৰিম ঠিক আছে স্যাৰ আজি যদি হালবাৰী কলেজত আহিছে বাক্সাত এনে কোন কলেজত যাব আমাৰ এতিয়ালৈকে জাষ্ট এইটো 3rd অডিশ্যন হ'ল ইয়াৰ পিছত আমাৰ আছে কোকৰাঝাৰ গাৰ্লছ কলেজ গোসাইগাঁও কলেজ হ'ব ধুবুৰী কলেজ হ'ব তাৰপিছত আপোনাৰ কোকৰাঝাৰত আপোনাৰ এটা অপেনলি অডিশ্যন এটা আমি পাতিম এইটো গৌৰাং ভেলীত ঠিক আছে এইটো হ'ল লাষ্ট অডিশ্যন হ'ব আমাৰ মানে কোনোবা যদি আমি যোন জেগাত গৈছোঁ যেনেকৈ আপোনাৰ ওদালগুৰি যেনেকৈ আপোনাৰ ইয়াতে আহিছোঁ বাক্সাত আহিছোঁ তো বাক্সাত আজিৰ ডেটত বহুতে চাগে গমো পোৱা নাই কাৰণ GSA কৈছে যে এক্সেক্টলি কালিও বোলে কলেজ বন্ধ আছিল নেকি তো তেওঁলোকৰ যদি ইণ্টাৰেষ্ট থাকে তেওঁলোকে আমালোকৰ লগত কোকৰাঝাৰত গৈ পেলাই অডিশ্যন কৰাব পাৰিব নাম্বাৰ এটা দিয়া আছে আমাৰ যিটো মেইন ৰেজিষ্টাৰ নাম্বাৰ হয় যদি কোনোবা ইণ্টাৰেষ্টেড আছে ৰেজিষ্টাৰ নাম্বাৰত ডাইৰেক্টলি তেওঁলোকৰ বায়'ডাটাটো দিলেই হ'ল আমি সিহঁতৰ কাৰণে নিজেই ফোন আহিব অফিচিয়েলৰ পৰা ফোন আহি পেলাই আমি তেওঁলোকক তাতে এংগেজ কৰাই দিম এখন কলেজৰ পৰা ছাৰ এখন কলেজৰ পৰা চিলেক্ট হ'ব চিলেক্ট হোৱাৰ লগে লগে হোৱাটো কোকৰাঝাৰ পাৰ্টিচিপেট কিছুমান কৰিব ভাবিছে এখন কলেজৰ পৰা না যেনেকৈ ওদালগুৰি কলেজত আমাৰ টোটাল 18 কেণ্ডিডেট আমাৰ চিলেক্ট হৈছে তো ইয়াতে আছে আজি 11 আছে চ' 11ৰ ভিতৰত এতিয়া আমি চাওঁ এতিয়া টেলেণ্ট ৰাউণ্ডটো বাকী আছে আমি এইটো বিচাৰোঁ যে যাতে মানুহবিলাকে চান্স পায় ইহঁতৰ বহুত ভুল আছে চ' এই ভুলটোৰ কাৰণে আমি ইহঁতক গ্ৰুমিং দিম ছেমিফাইনেলত গ্ৰুমিং পোৱাৰ পিছত তেওঁলোকে বহুত এক্সপায়াৰ্ট হৈ যাব তাৰপিছত ফিনালে ৰাউণ্ড আহিব থেংক ইউ ছাৰ ঠিক আছে বিশেষ থাকিল যে আপোনালোকৰ কাৰণে আমালোকৰ প্ৰগ্ৰামটো যেনেকৈ বাক্সাত আজিকালি এইটো নিউজৰ কাৰণে বহুত মানুহে জনা হ'ব চ' মই বাৰে বাৰে এটা কথা কৈ আছোঁ বাক্সাত যদি কোনোবাই যদি এনেকুৱা ইণ্টাৰেষ্টেড আছে চ' কাইণ্ডলি শালবাৰী কলেজত GS আৰু নহ'লে যিটো মেইন নাম্বাৰ আছে সেইটো নাম্বাৰত সিহঁতে কণ্টেক্ট কৰিব পাৰে অ'পেনলি ৰেজিষ্ট্ৰেশ্যনো আছে বাক্সাৰ হৈ পেলাইও তেওঁ কোকৰাঝাৰত গৈ পেলাই অডিশ্যন দিব পাৰিব থেংক ইউ থেংক ইউ ছাৰ औ बादायलायना मोजां मोनदों जोंनि कलेजाव दिनै मा होनो इखो अडिसन जाबाय दङ ओमफ्राय जोङो अडिसना दा जोबथ'बाय ओमफ्राय दा ब्रेकफास्ट खालामदो मेडाम मोना ओमफ्राय दा आरोबाव सेकेन्ड माबा दङ सेकेन्ड राउन्ड दं ओमफ्राय बेयाव सिलेक्ट खालामगोन आरो अडिसन सिलेक्ट जायोबा क'क्राझारालागै माबायदि अडिसन खालामगोन नोंथांमोना सानो सिलेक्ट जालांबा सालबारि कलेजनिफ्राय क'क्राझारालागै माबायदि अडिसन खालामगोन होनना नोंथाङा सानो माबायदि खालामबावगोन बेयाव क'क्राझाराव बेयाव सिलेक्ट जालांबाथाय औ मेगा अडिसन जागोन मेगा अडिसन বহুতে ভাল লাগিছে আৰু ছাৰ বাইদেউহঁতক লগ পাইছোঁ বহুতে মৰমীয়াল মানুহবোৰ মই ইয়াৰ ছাত্ৰ নহয় বেলেগ স্কুলৰ ছাত্ৰ হয় ইয়াত আহি খুবেই ভাল লাগিল এতিয়া আপোনালোকে এইটো কি লেভেল কিবা লেভেল আছে নেকি এইটো লেভেলটো এইটো ফাৰ্ষ্ট লেভেল অডিশ্যনৰ কাৰণে ছেকেণ্ড লেভেলটো ক'ত যাব এতিয়া ছেকেণ্ডটো এইবাৰ কোকৰাঝাৰ হ'ব ফাইনেলটো কোকৰাঝাৰ না फाइनल कोकराझार হ'ব बेयाव बाहागो लानानै गावखौनो गाव जोबोद गोजोननाय मोनदों आरो ना माने एक्सपिरियेन्स मोनदों आरो ना गावखौनो गाव मोनसे बाहागो लानानै माने गोसोखौ मोजां मोनदों एसे माने गावखौनो गाव साननाया एसे माने बदलायदों आरो ना माने बाहागो लादाव माने उनाव साक्सेस जालांनो हागोन नामा बिदि माबा मोनसे गोदान सोमजिखांदों आरो ना साननाया माने बेखिनियानो बेनि अनगायै बेलेगफोराव बाहागो लाफेराखै लाफेराखै बिनो फार्स्ट